কৃষ্ণদেৱক জাগ্ৰত কৰিব পাৰিলে কাৰাগাৰৰ আন্ধাৰ নাশ হোৱাৰ দৰে আমাৰ অজ্ঞান আন্ধাৰো নাশ হ'ব। হে পাপ বান্ধৱ আই মাতৃ সমস্ত, ভাগৱত শাস্ত্ৰ হ'ল জীৱাত্মাক পৰমাত্মাৰ লগত সংযোগ কৰাৰ এক ভক্তিৰসৰ শাস্ত্ৰ। শ্ৰীমদ ভাগৱতৰ মূল ৰহস্য হ'ল সাধু সংগ অনুসৰণ কৰি ঈশ্বৰ কৃষ্ণত শৰণ লৈ তেৰাৰ নাম গুণত মজি থাকিলে জীৱই জন্ম মৃত্যুৰ পৰা তৰি যাব পাৰে। ভাগৱত পূৰ্বতে বৈকুণ্ঠত আছিল। ভাগৱতখন নাৰায়ণে ব্ৰহ্মাক মাত্ৰ 4টা শ্লোকত শুনালে। ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক আৰু ব্যাসে তেওঁৰ পুত্ৰ শুকমুনিক ভাগৱত ক'লে। শুকমুনিয়ে পৰীক্ষিত ৰজাক ভাগৱত শুনালে। এদিন সমীক ঋষিৰ পুত্ৰ সিংগীয়ে খঙতে পৰীক্ষিত ৰজাক অভিশাপ দিছিল যে তেওঁক সপ্তম দিৱসত তক্ষকে দংশন কৰক, আৰু পৰীক্ষিত ৰজায়ো নিজৰ ভুলৰ বাবে অভিশাপ মূৰ পাতি লৈছিল। আৰু তেওঁ মায়াময় সংসাৰৰ পৰা ৰক্ষা কেনেকৈ পাব, এই কথা তেওঁৰ ওচৰলৈ অহা বিভিন্ন ঋষিমণিসকলক সুধিছিল। ঋষিমণিসকলৰ কোনোৱে ক'লে যাগযজ্ঞ কৰা, কোনোৱে ক'লে পূজা পাতল কৰা, কোনোৱে ক'লে তীৰ্থ ভ্ৰমণ কৰা, দান কৰা। কিন্তু পৰীক্ষিত সন্তুষ্ট নহ'ল। সকলো মনে মনে বহি আছে। ঠিক সেই সময়ত শুকমুনি আহি পৰীক্ষিতৰ আগত উপস্থিত হ'ল। পৰীক্ষিত ৰজাই শুকমুনিক আঠে পাঠে বহিবলৈ দিলে আৰু তেওঁৰ চৰণ ধুৱাই দি সুধিলে, প্ৰভু, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে ক্ষমা কৰিব। তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে ভজিবক যোগ্য কোনো দেৱতা কহিও মোক সত্তৰে। পৰচন্দৰ অৰ্থ, প্ৰভু, মোৰ মৰণৰ সময়ত তোমাৰ পৰা জানিব বিচাৰিছোঁ যে মৃত্যুমুখী লোকে কি কৰ্ম কৰা উচিত, কোনজন শ্ৰেষ্ঠ দেৱতাক স্মৰণ কৰা উচিত, মোক সোনকালে কওকচোন প্ৰভু। তেতিয়া শুকমুনিয়ে ক'লে, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজয় গোবিন্দত প্ৰেমৰতি। বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰ কৃষ্ণৰ গুণানুকীৰ্তন মই তোমাক শুনাম। পৰীক্ষিত ৰজাই ভাগৱত শুনিবলৈ ব্যাকুল হৈ পৰিল। শুকমুনিয়ে নীতি নিয়ম মানি পৰীক্ষিত ৰজাক ভাগৱত শুনাবলৈ আসনত বহিল। তেতিয়া পৰীক্ষিত ৰজাই ভয় ভয়কৈ শুকমুনিক সুধিলে, প্ৰভু, মোৰ হাতততো মাত্ৰ জীয়াই থাকিবলৈ 7 দিনহে আছে। মই পৰম গতি লাভ কৰিব পাৰিমনে? তেতিয়া শুকমুনিয়ে উত্তৰ দিলে, তুমি কিয় ভয় কৰিছা? খটাংগইটো মাত্ৰ 2 দণ্ডতে পৰম গতি লাভ কৰিছিল। তোমাৰ হাতততো 7 দিন আছে। তুমি কিয় ভয় কৰিছা? তুমি পৰম গতি লাভ কৰিব পাৰিবা। তেতিয়া পৰীক্ষিত ৰজাই শুকমুনিক সুধিলে, প্ৰভু, খটাংগ কোন আছিল আৰু খটাংগই কেনেকৈ মাত্ৰ 2 দণ্ডতে পৰম গতি লাভ কৰিছিল? তেতিয়া শুকমুনিয়ে উত্তৰ দিলে, খটাংগ পৃথিৱীৰ অতি পৰাক্ৰমী ৰজা আছিল। যেতিয়া দেৱতাসকলক অসুৰবোৰে বাৰে বাৰে আক্ৰমণ কৰি থাকে, তেতিয়া দেৱতাসকলে আহি খটাংগৰ ওচৰত সহায় বিচাৰিছিল। তেতিয়াৰ পৰাই খটাংগই যেতিয়া দেৱতাসকলক অসুৰবোৰে আক্ৰমণ কৰিবলৈ আহে, অসুৰবোৰক দমন কৰে।
এনেদৰে এদিন দেৱতাসকল খটাংগৰ পৰা সন্তুষ্ট হ'ল আৰু খটাংগক বৰ দিব খুজিলে। খটাংগই ক'লে, মই বৰ ল'ম, কিন্তু মই বৰ লোৱাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মই কিমান সময় জীয়াই থাকিম। মই যদি বৰ লৈ কালিয়েই মৰোঁ, তেনেহ'লে মোৰ বৰ লোৱাৰ কি লাভ? তেতিয়া দেৱতাসকলে ধ্যান কৰি চালে আৰু ক'লে, ইয়ে সৰ্বনাশ, তোমাৰ হাতততো জীয়াই থাকিবলৈ মাত্ৰ 2 দণ্ড সময়হে আছে। তেতিয়া খটাংগ লগে লগে পৃথিৱীলৈ আহিল আৰু ঈশ্বৰ কৃষ্ণত শৰণ ল'লে। ইতিমধ্যে খটাংগই পৰম গতি লাভ কৰিলে। উত্তৰ শুনি পৰীক্ষিত ৰজাৰ বৰ ভাল লাগিল আৰু ভাগৱত শুনিবলৈ আৰু ইচ্ছা গ'ল। শুকমুনিয়ে ভাগৱত শুনাবলৈ ধৰিলে। যেতিয়া শুকমুনিয়ে ভাগৱত শুনাবলৈ ধৰিছিল, তেতিয়া পৰীক্ষিতৰ ওচৰত ৰাজ ঋষি, দেৱ ঋষি, ব্ৰহ্ম ঋষি আদি 60,000 ঋষিমুনিয়ে একেলগে বহি ভাগৱত শুনিছিল। 7 দিন 7 ৰাতি পাৰ হৈ গ'ল আৰু ভাগৱত শেষ হ'ল। ইতিমধ্যে পৰীক্ষিত ৰজাক তক্ষকে দংশন কৰিলে আৰু পৰীক্ষিত ৰজাই পৰম গতি লাভ কৰিলে। পৰীক্ষিত ৰজাক তক্ষকে কেতিয়া দংশন কৰিলে তেওঁ নিজে গমেই নাপালে। তাত উপস্থিত থকা সেই 60,000 ঋষিমুনিয়ে শুকমুনিক ক'লে, হে মুনিবৰ, আপুনি আমাক ভাগৱতখন আকৌ এবাৰ কওকচোন। তেতিয়া শুকমুনিয়ে উত্তৰ দিলে, মই আৰু তোমালোকক ভাগৱত নুশুনাওঁ, তোমালোকৰ ভিতৰৰ পৰা কোনোবা এজনে আহি ভাগৱত শুনাব। তেতিয়া তাত উপস্থিত থকা সেই 60,000 ঋষিমুনিয়ে বৰ ভয় খালে আৰু ইজনে সিজনৰ মুখৰ ফালে চালে, কাৰণ তেওঁলোকে ভাগৱতখন ভালদৰে একান্ত মনে শুনা নাছিল, কিন্তু সূতে ভাগৱতখন একান্ত মনে শুনিছিল। সূতক ঋষিমুনিসকলে তেওঁলোকৰ ওচৰত বহিব দিয়া নাছিল, কাৰণ সূত নিম্ন জাতিৰ আছিল আৰু তেওঁলোক উচ্চ জাতিৰ আছিল। সূত ঋষিমুনিসকলৰ পৰা অলপ আঁতৰত গৈ বহি একান্ত মনে ভাগৱত শুনিলে। যেতিয়া শুকমুনিয়ে সূতক ভাগৱত শুনাবলৈ আদেশ দিলে, তেতিয়া সূত আহি ভাগৱত শুনাবলৈ আসনত বহিল। তেতিয়া তাত উপস্থিত থকা সেই 60,000 ঋষিমুনিৰ ভিতৰত 32,000 ঋষিমুনিয়ে আমি ইমান নিম্ন জাতিৰ মানুহৰ মুখৰ পৰা ভাগৱত নুশুনো বুলি অহংকাৰ দেখুৱাই তাৰ পৰা উঠি গুচি গ'ল। কিন্তু 28,000 ঋষিমুনিয়ে সূতৰ মুখে ভাগৱত শুনিলে। এনেদৰে ভাগৱতখন আমাৰ পৃথিৱীলৈ আহিল। তাপোনত যেনেকৈ মুখখন চালে মুখখনত কি হৈ আছে গম পায়, তেনেদৰে ভাগৱত শাস্ত্ৰখন অধ্যয়ন কৰি সমস্ত ধৰ্মৰ জ্ঞান আহৰণ কৰি ল'ব পাৰি। শ্ৰীমন্ত শংকৰদেৱ শংকৰ মজিয়াত নাৰীসকলক সমমৰ্যাদা দি আই মাতৃক জ্ঞান কৰা হয়। আই মাতৃসকলৰ আচৰণ ভাল হ'লে এখন ঘৰ বৈকুণ্ঠপুৰী হয়, কিন্তু আই মাতৃসকলৰ আচৰণ বেয়া হ'লে এখন ঘৰ বাঁহৰ তল হয়। হয়নে নহয় চহৰীয়াই? আই মাতৃসকলৰ আচৰণ ভাল হ'লে এখন ঘৰ বৈকুণ্ঠপুৰী হয়, কিন্তু আই মাতৃসকলৰ আচৰণ ভাল হ'লে বেয়া হ'লে এখন ঘৰ বাঁহৰ তল হয়। কেৱল আমাৰ আই মাতৃসকলৰ আচৰণ ভাল হ'লেই নহ'ব, আমাৰ দৰে শিশুসকলৰো আচৰণ ভাল হ'ব লাগিব। সেইবাবে কোৱা হয়, মানুহ শুৱনি ফুলতকৈও মনোহৰ। ভাল কথা, ভাল মাত, ভাল ব্যৱহাৰ আদি ভাল আৰু উচিত নিয়ম নীতিবোৰেই হ'ল সজ আচৰণ। সজ আচৰণ ভদ্ৰতাৰ লক্ষণ।
এটি মানৱ শিশু গৰ্ভত ধাৰণ কৰাৰ সময়তে এনে গুণবোৰ আয়ত্ত কৰিবলৈ সক্ষম হয়। এনে কথাৰ উদাহৰণ বহু মহাকাব্য আখ্যান উপাখ্যানবিলাকে আমাক দি গৈছে। ভাগৱতৰ 7ম স্কন্ধত থকা প্ৰহ্লাদ চৰিত্ৰত আমি পাওঁ যে প্ৰহ্লাদে মাতৃৰ গৰ্ভত থাকোঁতেই নাৰদ মুনিৰ পৰা ধৰ্মতত্ত্ব জ্ঞান ভক্তি লাভ কৰিছিল। ঠিক সেইদৰে ধ্ৰুৱয়ো মাতৃৰ পৰা জ্ঞান লাভ কৰি মাত্ৰ 5 বছৰ বয়সতে ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ পাইছিল। হে বাপ আই সমস্ত, সজ আচৰণ গঢ়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমল হ'ল আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা। শিক্ষাগুৰু, পিতৃ মাতৃ, বিদ্যালয়, ধৰ্মশাস্ত্ৰ, দূৰ সংযোগ মাধ্যম আদিসমূহে শিশুসকলক বিভিন্ন ধাৰণা আৰু নৈতিক নীতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ সুযোগ প্ৰদান কৰে। সজ আচৰণ গঢ়াৰ আন এক সমল হ'ল সময়। আমাৰ পিতৃ মাতৃসকলে সন্তানৰ সৈতে মানসম্পন্ন সময় কটালে, যেনে প্ৰতিটো কথাৰ ভাগ বতৰা, একেলগে উপভোগ কৰা প্ৰতিটো আহাৰ সজ আচৰণ গঢ়াৰ বাবে এক বৃহৎ সমল হৈ পৰে। যোগাযোগ এক অমূল্য সমল। মুকলি আৰু সৎ যোগাযোগে শিশুসকলক নিজ দৃষ্টিভংগী আৰু আনৰ দৃষ্টিভংগী বুজিবলৈ এক নিৰাপদ ভূমিকা অৱলম্বন কৰে। স্বেচ্ছাসেৱী কাম আৰু আনৰ সেৱাত জড়িত হোৱাটো সজ আচৰণ গঢ়াৰ বাবে এক শক্তিশালী সমল হ'ব পাৰে। ই সহানুভূতি, মমতা আৰু আনৰ মংগলৰ প্ৰতি দায়িত্ববোধৰ পোষকতা কৰে। উদাহৰণস্বৰূপে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ নাম ল'ব পাৰোঁ। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা মনীষীসকলৰ চৰিত্ৰ অধ্যয়নো সজ আচৰণ গঢ়াৰ বাবে এক বৃহৎ সমল হ'ব পাৰে। মহাপুৰুষ গুৰুজনাৰ আদৰ্শসমূহ আয়ত্ত কৰি নিজ আৰু সমাজ জীৱনত প্ৰতিফলিত কৰিব পাৰিলে ৰোগীয়ে উচিত মতে ঔষধ খালে গুণ দিয়াৰ দৰে হ'ব। প্ৰেম আৰু আৱেগিক সমৰ্থন হৈছে সজ আচৰণ গঢ়াৰ মূল শিলাস্তম্ভ। আমাৰ শিশুসকলৰ যি ভুলেই নহওক কিয় তেওঁলোকক জানিব দিব লাগে যে তেওঁলোকক নিস্বাৰ্থভাৱে ভাল পোৱা হয়। তেতিয়া শিশুসকলৰ আত্মসন্মান বৃদ্ধি পায়। যি শিশুৱে নিজকে ভাল পোৱা অনুভৱ কৰে তেওঁ আনৰ প্ৰতি দয়া আৰু সহানুভূতি প্ৰদৰ্শন কৰাৰ সম্ভাৱনা বেছি। লগতে ঘৰখনত যদি আধ্যাত্মিক পৰিৱেশ এটি থাকে তেতিয়াহ'লে শিশুৰ সজ আচৰণ গঢ় লৈ উঠে। হে বাপ বান্ধৱ আই মাতৃ সমস্ত, সামৰণিত আমি ইয়াকে কওঁ যে সজ আচৰণ গঢ়ি তোলাৰ বাবে শিক্ষা, সময়, যোগাযোগ, স্বেচ্ছাসেৱী কাম, ইতিবাচক আদৰ্শ, প্ৰেমৰ সংমিশ্ৰণ আৰু আধ্যাত্মিকতাৰ প্ৰয়োজন। আমাৰ শিশুসকলক এই সমলসমূহ প্ৰদান কৰি দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। এইখিনি কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। কৃষ্ণ জয়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ কৃষ্ণ। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াহি লহৰি, মুখ ৰক্ষা কৰিও চৰণে। ৰাম মুখ ৰক্ষা কৰিও চৰণে। কৃষ্ণ।